গুড ইভিনিং ফ্ৰেণ্ডছ। এই দিনত যে কৈছিলোঁ কিবা এটা স্পেচিয়েল আছে বুলি, সেইটো এতিয়া দেখুৱাব লৈছোঁ। উৰণি গুচাম আৰু এতিয়া এই মোৰ মানে ইয়াত থাকিলে বাচ্ছা থাকিলে বৰ সুবিধা। সন্মুখত বৰমাৰ ঘৰ, পিছফালে খুৰী, কাষত আকৌ ভাই বোৱাৰী, একেবাৰে ছাপ্লাই লাইন ক্লিয়াৰ, আহিয়েই থাকে। আজি দুপৰীয়া টিফিন খাবৰ সময়ত সেই সৰু আলু ভাজি দিছিলে জলকীয়াৰ সৈতে, আৰু এবিধ দিছিলে, সেইবিধেই এতিয়া খাম। সেয়া দেখুৱাইছোঁ বাৰু। মই এনেই খাবলৈ বুলি আজি গৰম গৰম বেঙেনা ভাজি লৈছোঁ। কালি সৰ্থেবাৰীলৈ যাওঁতে বৰ ধুনীয়া বেঙেনা পাইছিলোঁ, আৰু অকণমান বইল ভেজিটেবল। বেঙেনা ভাজিটো মই বেংগলী ষ্টাইলত খাওঁ, কষ্ট কৰি ভাজিছোঁ, মানে দেৰি যায় নহয়। দেৰি নোযোৱাকৈ মই ৰাখিছোঁ, আজি পাৰিছোঁ। মই বেংগলী ষ্টাইলত খাওঁ এইটো, মানে অকণমান নিমখ দি পেলাই কেঁচা জলকীয়াৰ লগত বৰ মজা লাগে। ভাত সানি খাবলৈ এইটো বৰ মজা লাগে। চাওঁচোন কেনে হৈছে। ভাতৰ পৰা ধোঁৱা ওলাই আছে, একেবাৰে গলি গৈছে, একেবাৰে পুৰা গলি গৈছে ধুনীয়াকৈ। আৰু এইবিধ হ'ল আপোনাৰ স্পেচিয়েল উৰণি গুচাওঁ। এইয়া পাৰৰ মাংস, বহুত দিনৰ মূৰত পাৰ মাংসৰ জালুকীয়া জোল দিছে। এই এডোখৰ ডাঙৰ আলু দিছে, জোল দিছে ধুনীয়াকৈ। মাংস জোলৰ লগত নেমু চেপি খাবলৈ বৰ মজা লাগে। পাৰ মাংস সৰু টুকুৰা ধুনীয়াকৈ সিজিছে।